হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আজি মাৰ লগত শিৱ মন্দিৰ গৈছোঁ কাৰণ আজি হৈছে শিৱৰাত্ৰি আৰু আমাৰ ঘৰৰ ওচৰতে খুমটাইত এটা বহুত পুৰণা এটা মন্দিৰ আছে আৰু সেই মন্দিৰটো দেখিবলৈ ইমানেই ধুনীয়া। মই আপোনালোকক কেনেকৈ ক'ম। আৰু তাত প্ৰতি বছৰে শিৱৰাত্ৰি উপলক্ষে মেলা হয় আৰু এইবাৰো আমি গ'লোঁ। মন্দিৰটো আপোনালোকক অকণমান দেখুৱাইছোঁ। বহুত ধুনীয়া গছে ভৰা এই মন্দিৰটো আৰু এই মন্দিৰটো আছে খুমটাইত আৰু চাহ বাগানৰ মাজত বহুত ধুনীয়া মন্দিৰ আৰু আপোনালোকে আহিব পাৰে এই মন্দিৰটোলৈ। শিৱৰাত্ৰি উপলক্ষে এই মন্দিৰটোত বহুত ডাঙৰ মেলা বহে আৰু বিভিন্ন ধৰণৰ ঠাইৰ পৰা গোলাঘাটত যিহেতু আছে ইয়াতো, কিন্তু গোলাঘাটৰ পৰা আহিলেও বিভিন্ন ঠাইৰ পৰা আহে মানুহ। শেষত আপোনালোকক সকলোকে শিৱৰাত্ৰি শুভেচ্ছা থাকিল। বাই বাই।